লোহা টিং প্লাষ্টিক আছে ও আছে নেকি ইটো কামত আহিব দে ও পূজা তুমি আজি কামত নাযাও নেকি আজি নাযাও দিয়ক ঘৰত বহুত কাম আছে হয় নেকি মই আজি ৰতন ঠেত কাম কৰিম আৰু দীপৰা মোৰ কাৰণে ভাত বনাবা ভাত খাবা আহিম মই হ'ব দিয়ক ও দাদা লোহা টিং আছে নেকি হে লোহা অলপ আছে লোহাৰ দাম কিনকে দি আছানো লোহা 10 টকা প্লাষ্টিক 5 টকা সিদিনাখন দেখো আমি লোহা 15 টকাকে বেচিছো ও দাদা দাম কমছি হে ইলে বস্তুৰ দাম ৰাতিৰ ভিতৰতে উঠা নামা আহি থাকে তেনেহ'লে নেদাও যা দাম উঠলি আহিবি ও বাইদেউ 5 টকা তোৰ কাৰণে ইমান লাগি থাকিব লাগে না বৈদ্যাকা 5 টকাটো আমাৰ কাৰণে বহুত 15 টকা দিয়া যদি দিবা পাৰো হাও ই আৰু কি চাই আছে ঐ তই খেলতে খেলতে হয় কি চাই আছা নেবেচো যা আজি মোৰো টাইম নাই দাম উঠলি আহিবি যা নহয় দাদা মোৰ মস্ত দাম উঠা লাগছি আপোনালোকৰ বাথৰুমটো হয়নো পিছফালে যা ঐ পূজা মই যাওঁ দিয়া যাও আছে আজি কামটো এতেই কৰিব লাগিব আরে ই যাবা আৰু কিয় বইলা ও বাইদেউ আপোনালোকৰ খেতি বাতি গৰু ছাগাল নাই নেকি খেতি বাতি নাই এটা গৰু আছে আকৌ কোনদিনা বিক্ৰী কৰিব লাগে পাত্তাই নাই গৰু বিক্ৰী কৰিব কিয় কি কবা মোৰ দুখৰ কথা মোৰ বেমাৰত অলপমান পইচা সুতৰ আনছিলো তাকে দিবাক লাগি গৰুটো বেচবা খুজছো হয় নেকি কিমান দিছিল গৰুটোত তুমি দেখোন পুলিচৰ দৰে পিটি পিটি সুধি আছা কিয়া তুমি কিনবা না কি নহয় মানে মই জানবা খুজছিলো আৰু কিমান দিছিল গৰুটোত 22,000 টকা দিছিল আমাৰ আৰু এখাতে 25,000 টকা পালি এৰিম বুলি কৈছি তাৰ মানে ডাঙাৰে মালটো কি ভাবিছা তুমি নাই একো হ'ব নাই মই যাওঁ দিয়ক ৰ'ব আপোনাক এটা কথা সুধো ৰ'ব কি কথা সুধা আপোনালোকৰ গাঁৱৰ মানুহগিলাখানে অলপ সোনকালে ঘুমাই না নুঘুমা 9টা 10 তলত নুঘুমোৱে দিয়ক ঠিক আছে দিয়ক মই যাওঁ দিয়ক এই বেপাৰটো আজিয়ে প্ৰথম দেখছোৱে এই বেপাৰ কৰবা আহে না মানুহৰ খবৰ লবা আহে বা হেল্ল' ক'ত আছা মই ৰাবাজুবাত আছো কিবা চিকাৰ পাইছা নেকি বুম চিকাৰ এইটো কামত সাকসেসফুল হলি কমেও 26,000 টকা পাম বুজছা হয় নেকি তই জাগা লাগিয়া আজি দিনত কাম চাম কৰিব নালগে ৰাতি কামটো কৰি দিম বল যাই আছো দে মই যাই আছো দে এই বুৰ্বক তই ৰাতি খান কলেজ মাদৰ পিন্ধিছা তই সুন্দৰ হাকুনি খুন্দা খাবয়ে আৰু তইতো কি পিন্ধিছা কি হব যা গৰুটোৱে বাহিৰত ওলাও পূজা হে প্ৰভু কিবা হল কি হলে গৰুটো নাই হে কৃষ্ণ পূজা কোনবা চুৰ কৰি নিলাক গৰুটো কোনবা অদাপতে যাওয়া গৰুটো নিলাক মোৰ সালা বেছি দিন খাব লবা নাপে
তাকে দোয়া বুঝা এই গরুটো বেশি ধার কিনে মারিম বলে ভাবছিলো কোনবাই ভিক মারলা হেৰি আপুনি এটা এংগে দেখি লাভ নাই ক'ৰবাত বিচৰি যাওকচোন হ'বও পাৰে আৰু গৰু ক'ৰবাত নাযাওঁ পাৱা আশা নাই ৰবা তথাপিও মই অলপ গাঁৱত দেখি বিচৰি যাওঁ সেইদিনাখনে বোলো মই চোতাৰো গৰু চুৰ কৰিছি ক'ৰ পাবা মচিয়ে গৰু চুৰ হপা নীলাক মোৰ গৰুটো দাদা দাদা লোহা টিং আছে নেকি দাদা কওকচোন দেউতাৰে ঘৰত হয় নেকি লোহা টিং প্লাষ্টিক আছে নেকি বাবু নাই হে দাদা বাবু এখন চাইকেলটো এনে থৈ দিছো টিংকে থৈ দিলি বেয়া হৈ যাব তুমি এটা কাম কৰা দেউতাই নোৱা চান্সতে মোৰ তাতে বিক্ৰী কৰি দিয়া তুমিও 2 টকা পালা ময়ো পালো সেনে কথা দেচোন বাপৰে বাপ এখন চাইকেল বিক্ৰী কৰিলি দেউতা মোৰ পিঠি ভাল কৰিব এখন আমাৰ জমৰ ৰথ একো নহয় তুমি মিছাতে বহি খাই আছ এখন পুৰণা বুলি ক'বা দেউতাৰে আজি 3 মাহ হ'ল তাতে চাইকেলখন আছে মোক চলাবাও নিদে বিক্ৰী কৰিব দিব দিনত নিবেচ যদি ৰাতিয়ে কিনবা লাগিল কি কৈছি নাই দে একো নাই আমাৰ বিক্ৰী কৰিব লগা একো নাই যাওক আপুনি দিয়া যাওঁ দে মোৰ মচন তাৰ মোটা লাগছি তোমাৰ বাথৰুমটো কহাইনো এইটো চাইডে যাওক যাওঁ ৰবা হেল্ল' ক'ত আছা তই চাইকেলখন পাইছো আজি একো টেনচন নাই বাপা এৰে মানুহগিলাখানে ৰাতি 9টা ৰাস্তাত ঘুমোয়ে ৰাতি আহিম চাইকেল ল'ম গুচি যাম সিদিনা যে গৰুটো উঠিছিলো এন্দৰ কাষতে এন্দৰ গৰু ছাগাল একো নাই চাইকেল এখন আছে উঠি দিম দে আজি দে মই যাই আছো দে তাৰ মানে গৰু চুৰটো দিনত লোহা টিং বেপাৰ কৰে আৰু কাৰ ঘৰত কি আছে নাই চাই যায় ইটা নধৰো আজি ৰাতি হাতে ধৰব লাগব বেটাটোক ৰাতি দি আছো ৰাহুলে দেউতাৰে আজি আহিব না আহিব আজি ৰাতি চুৰ ধৰব লাগব চুৰ ধৰব কতে এই মাত্ৰ যি লটিং বেপাৰীটো আহিছিলে সিয়ে চুৰ আমাৰ গৰুটো সিয়ে চুৰ কৰিছিল আপুনি কি গম পালা মই যি বাথৰুমটোৰ পিছফালে কাম কৰি আছিলো সি গম পোৱা নাছিল সি তাতে যায় তাৰ লগৰটোক ফোন কৰি কৈ আছিল মই চব শুনা পাইছো হয় নেকি আজি এন্দৰ পিঠি বল কৰি দিব খুৰা এনে এদিন মোৰ গৰুটো চুৰ কৰিছি আৰু বাবু জীৱনত এটা কথা মনত ৰাখবা এনে যদি অচিনাকি মানুহ কিবা কিনবাই হওক বা বেচবাই হওক জীৱনত বিশ্বাস কৰি নলবা কাৰণ আজিকালি কিছুমান মানুহ বেয়া ধান্দাত আহে আজি তোমাক সি যি সুধি আছিল সিদিনাখন মোক 3 টকা উঠছিল তাৰে পিছত ফিৰকাৰিনা ৰাতিপুৱাই গৰুটোৱে নাই মই যাওঁ দে এতিয়া দেউতাৰে আহি পালি কথাখিনি কবা মই ৰাতি আহিম দে আৰু আপোনালোককো কলো আজিকালি অচিনাকি মানুহ অতি সহজে বিশ্বাস কৰি নলব কাৰণ কোনি কি ভেকত আহে একো ধৰবা নৰি আৰু এনেহেন ঘটনা আমাৰ ওচৰে পাজৰে হৈয়ে আছে স্পিড কৰি উমেশ নাহিল ভালেই হল তাক 1 টাকাও নেদাও পইচা কেতিয়া মই একলা খাব পাৰিম বাপে আমি ধনী মানুহ দোকান দিছি কাম কৰি খাব নোৱাৰা দাদা মোক কোনো কামেই নেদে সেইকাৰণে মই ৰাতি চুৰ কৰো মই 3 টাকা কৰো
কুকুরের ছানা আছে দক কোনে দেখে খুয়াবো দেখছুন কম ভিডিও পালকে মোক এৰি দে ঐ বেটা তই যদি ভাল হলি হয় তোক মানুহগিলা কাম নিদিলাক হয় তই বেটা এনেকে চুৰ কৰি ফুৰা তোক কোনে কাম দিবয়ে তোৰ ধৰি গোটাই জাতিটোৰ বদনাম হৈ আছে আয়া আৰু তোৰ দৰে বেপাৰীৰ কাৰণে ভাল ভাল বেপাৰী কেইটাৰো বিপদ হৈছিল ঘৰত বস্তু বিক্ৰী কৰিব কাৰণে চুৰ বুলি সন্দেহ কৰা হৈছিল তোক আজিও নেনেৰো ঐ বেটা আয়া আয়া বেটা আয়ো কেনে হৰে এবো দাদা দাদা মোক এৰি দিয়ক মই আজি কাম কৰি খাম দিয়ক তোক যদি এৰি দিবা লাগে কিন্তু তোক আজি এই গোটাই ৰাতিটো ঠাণ্ডাত লাংটা কৰি ইয়াতে বান্ধি থৈ দিম থাকবি না দাদা নাগে দিয়ক মই জেলত যাম দিয়ক বল